Hello friends, welcome to my channel Tech Junak. तो ভিডিও টাইটেলটো দেখি আপোনালোকে নিশ্চয় গম পাইছে WhatsAppৰ নতুন আপডেট আহিছে। তো বৰ্তমানলৈকে যদি আপোনালোকে আপডেট কৰা নাই কৰি লওক আৰু এটো আপডেটৰ সেটিংস যোনটো আহিছে এটো অনলি গ্ৰুপ এডমিনছ বিলাকৰ বাবে। তো সকলোৱে চাই থাকক যে আপোনালোকে কেনেকৈ এটো ট্ৰিক্স ইউজ কৰিব পাৰে আৰু কিমান হেল্পফুল হ'ব পাৰে আপোনালোকৰ বাবে। আৰু বৰ্তমানলৈকে যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি লওক যাতে এনে ধৰণৰ ভিডিঅ'ছবোৰ আপোনালোকে পাই থাকে। আৰু WhatsAppৰ এটো নতুন ট্ৰিক কিনো হয় জানিবৰ বাবে সম্পূৰ্ণ চাব এই ভিডিঅ'টো। সো ফ্ৰেন্ডছ, এটো চাব পাৰে মোৰ WhatsApp গ্ৰুপ মই ওপেন কৰি আছো। এটো চাব পাৰে মোৰ WhatsApp গ্ৰুপ আছে। তো ইয়াতে কিছুমান মেম্বাৰছ এনেকুৱা আছে যেটো মই নিবিচাৰো সিহঁতে মেছেজ কৰক, কিন্তু সিহঁতক মই গ্ৰুপৰ পৰা ওলাবও নোৱাৰো, হয়তো বেয়াও পাই যাব পাৰে। তো এইটো অৱস্থাত যেটো নতুন আপডেট আহিছে আপোনালোকে জাস্ট গলে হ'ল আৰু দেখিব পাৰে বহুতে এনেকৈ আইকনটো চেঞ্জ কৰি দিয়ে উইদাউট পাৰমিশন। গ্ৰুপৰ এডমিন যদিও আপুনি থাকে কিন্তু আপোনাৰ পাৰমিশন নোলোৱাকৈ কোনোবাই ডেসক্ৰিপচনে হওক আইকনে হওক চেঞ্জ কৰি দিয়ে। তাৰ বাবে গ্ৰুপ সেটিংস বুলি অপচন আহিব, তাতে গলে হ'ল। তাত যোৱাৰ পিছত এডিট গ্ৰুপ ইনফৰমেশন তো দিয়াই আছে, তাতে গলে হ'ল আৰু তাতে গৈ অনলি এডমিনছ বুলি কৰি দিলে হ'ল। তো যেতিয়া ডেসক্ৰিপচন আৰু আইকনৰ কথা আহে তো তেতিয়া অকল এডমিনছ বিলাকে চেঞ্জ কৰিব পাৰিব, বেলেগ কোনো নোৱাৰে। আৰু মেছেজৰ ক্ষেত্ৰত অল পাৰ্টিচিপেণ্টছ কৰা আছে, যদি আপুনি বিচাৰে যে অকল এডমিনছ বিলাকেহে কৰে যাতে মেছেজ, তাৰ বাবে অনলি এডমিনছ কৰিলে হ'ল। মই অল পাৰ্টিচিপেণ্টছে কৰি থৈছোঁ। আৰু ইয়াৰ লগতে এডিট গ্ৰুপ এডমিনছ, ইয়াৰ জৰিয়তে আপোনালোকে নতুন গ্ৰুপ এডমিনছ ইজিলি আপোনালোকে এড কৰিব পাৰে। তো নতুন আপডেটছত এই তিনিটা অপচন এক্সট্ৰাকৈ আহিছে। আশা কৰোঁ ফ্ৰেণ্ডছ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু এইটো যাতে শ্বেয়াৰ কৰে যাতে আপোনালোকৰ সৈতে আপোনাৰ ফ্ৰেণ্ডছবিলাকো এইটো নতুন আপডেট ইউজ কৰিব পাৰে আৰু সেটিংছবোৰ ইউজ কৰিব পাৰে।